এতিয়া সোণালী হৈ পৰিছে খালী ধাননি পথাৰ দাৱনীয়ে সোণগুটি চপোৱাত ব্যস্ত কিন্তু বিলাসীপাৰা ধনপুৰত সোণগুটি চপোৱাৰ বাবে দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী প্ৰয়াস প্ৰথমবাৰৰ বাবে স্বয়ংক্ৰিয় যন্ত্ৰৰে ধান কটাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিলাসীপাৰাৰ ধনপুৰত তিনিদিনীয়াকৈ যন্ত্ৰৰে ধান কটাৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰী উদ্যোগত তথা ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট ফিলিপাইন্স ধনপুৰ মুক্তা মিল্ক কোঅপাৰেটিভ সোসাইটিৰ সহযোগত 20 নৱেম্বৰৰ পৰা ধনপুৰত আৰম্ভ হয় খালী ধান কটাৰ প্ৰশিক্ষণ যন্ত্ৰৰে ধান কটা বিশেষজ্ঞ সূৰ্যকান্ত খান্দাই ফিলিপাইন কৃষি বিজ্ঞানী চন্দন কুমাৰ ডেকা গৌৰীশংকৰ বৰদলৈ সঞ্জনা বৰুৱা আৰু দিব্য ঋষি ভট্টাচাৰ্য উপস্থিত থাকি স্থানীয় কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষণৰ আজি দ্বিতীয় দিনা ধনপুৰৰ পথাৰত ৰুৱা খালী ধান খেতিত যন্ত্ৰৰে কিদৰে অতি কম খৰচত আৰু সময় ৰাহি হোৱাকৈ চপাব পাৰি তাৰ প্ৰদৰ্শন কৰে প্ৰশিক্ষকসকলৰ মতে প্ৰতি 1.5 লিটাৰ পেট্ৰলৰ বিনিময়ত 3 বিঘা ধান অনায়াসে চপাব পাৰিব এনে যন্ত্ৰৰে এয়া কৃষকৰ বাবে নিশ্চিত ৰূপত এক লাভদায়ক পদক্ষেপ হৈ পৰিব বুলি ধাৰণা কৰা হৈছে কাইলৈ এই 3 দিনীয়া প্ৰশিক্ষণৰ অন্ত পৰিব কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীৰ তৰফৰ পৰা আমি এই ধনপুৰ অঞ্চলত 3 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আমি আয়োজন কৰিছোঁ এই প্ৰশিক্ষণটি যোৱাকালিৰ পৰা আৰম্ভ হৈছে আজি দ্বিতীয় দিন আৰু অহাকালিলৈকে চলিব এই প্ৰশিক্ষণটি মেইনলি আমাৰ কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত ৰাখিছোঁ কাৰণ আমাৰ অসমত এতিয়াও কৃষি যান্ত্ৰিকীকৰণটো যিমানখিনি আগবাঢ়িব লাগিছিল সিমানখিনি হোৱা নাই গতিকে আমি এই প্ৰশিক্ষণৰ দ্বাৰা শস্য চপোৱাৰ পিছত ধান খেতি কেনেকৈ আমি ধানবিলাক কাটিব পাৰোঁ তাক কেনেকৈ মৰণা মাৰিব পাৰি এই সকলোবিলাক যন্ত্ৰপাতিৰ দ্বাৰা কৰিব পৰা যায় আৰু এইটোৱে মানুহৰ সময় বচাই লগতে খুব কম খৰচতে আমি কৰিব পৰা যায় গতিকে এই কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত মানুহৰ সজাগতা বৃদ্ধিৰ কাৰণে আমি এই 3 দিনৰ প্ৰশিক্ষণটো ৰাখিছোঁ আৰু এইটো এটা আমাৰ ৱৰ্ল্ড বেংকৰ প্ৰজেক্টৰ আণ্ডাৰত আমি প্ৰশিক্ষণটো ৰাখিছোঁ আমাৰ 2015-16 পৰা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীত এপাৰ্ট বুলি এটা প্ৰজেক্ট চলিছে যেটো ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আৰু সেই প্ৰজেক্টৰ আধাৰতে আমি এই প্ৰশিক্ষণ কাৰ্যসূচী ৰাখিছোঁ যাতে কৃষকক আমি কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত প্ৰশিক্ষণ তথা সজাগতা বৃদ্ধি কৰিব পাৰোঁ বিলাসীপাৰাৰ পৰা আমি নুৰ ইছলাম নিউজ 13 নৰ্থ ইষ্ট আসাম